Hey guys, welcome back to my channel. আৰু উঠিলো সকলোকে গুড মৰ্নিং আৰু অকলে আছো আজি ভাল লগা নাই একদিন একেলগে আছিলো তাতে ফ্যামিলিৰ লগত আজি মাইনাও নাই গোটেই ঘৰখনত মই অকলে আছো তো কি কৰিব আৰু থাকিব লাগিব কেইদিনমান এনেকৈ যেন হওক সো মাছ গো অন ব্লগটো আৰম্ভ কৰি দিওঁ আজিৰ কাৰণে আৰু গাইজ বাবু ভাই জাষ্ট ফোন কৰিলে গুৱাহাটীত যাব বোলে কিবা কাম আছে মোকো লগ কৰিলে ভালে হ'ল আজি ব্লগটো গুৱাহাটীতে হ'ব ভাল হ'ব গতিকে শেষলৈকে চাওক আৰু সাবস্ক্ৰাইব যদি কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিয়ক তো বলক অলপ গুৱাহাটীৰ পৰা ফুৰি আহোঁ গাইজ আমি গুৱাহাটী মানে গৈ আছোঁ হস্পিটেলত গৈ আছোঁ মেইনলি মাইনাৰ বাবু ভাইৰ সৰু মাইনাটোৰ মানে চকুত অলপ প্ৰব্লেম হৈছে তাকে দেখাব আৰু লগতে অলপ কামো আছে আদাৰ কাম আছে গতিকে গুৱাহাটীখনো অলপ দেখাম আজি আপোনালোকক গাইজ আজি সোমবাৰ আৰু সোমবাৰেতো আৰু জানেই গুৱাহাটীত জাম কেনেকুৱা হয় এয়া চাওকচোন জালুকবাৰীৰ পৰা জাম ষ্টাৰ্ট কেইঘণ্টা পৰা লাগে সেইখিনি গৈ পাওঁতে নাজানো আৰু ৰাস্তাৰ মাজত গাইজ এইটো চাওকচোন কিমান বস্তা জাপিছে দেখিছেনে কি বনাব ভাবি পোৱা নাই মই আপোনালোকে যদি গম পায় কমেণ্ট ছেকশ্যনত জনাবচোন ইয়াতে কি হ'ব এইখিনি জেগাত এই কামাখ্যা নাপাওঁতে এইখিনি জেগা চাওকচোন বস্তাৰ ঢেৰ লগাই দিছে কিবা বনাই মানে আৰু ফাইনেলি গাইজ আমি আহি পালোঁ হস্পিটেল ইয়াতে কিমান সময় ৰখিব লাগে চাই লওঁ আৰু গাইজ এইখন হস্পিটেলখনৰ ভিতৰতে থকা এখন কেণ্টিন ইয়াত আহিছোঁ ৰ'ব এবাৰ মেনুখন চাই লওঁ আপোনালোকেও চাওক দাম ক'ত কেনেকুৱা চাহ 10 টকা ল'ব চাহে খাম দিয়ক আৰু গাইজ সোমবাৰে গুৱাহাটীত অহাটোৱে ভুল ইমান জাম মাথা হেং মাৰি দিছে চাহকাপ খাইহে ভাল লাগিছে নাহিব সোমবাৰে আৰু এইখন গাইজ প্ৰাইভেট হস্পিটেল হয় আৰু প্ৰাইভেট হস্পিটেলবিলাকৰ ভিতৰত জানেই ধুনীয়া ঔষধৰো দোকান থাকে বাহিৰত আৰু একো কিনিব লগা নহয় ফাইনেলি হস্পিটেলৰ কাম হৈ গ'ল এতিয়া বোলে আকিৰ অলপ শ্বপিং আছে ফেঞ্চি যাব চাগে অলপ শ্বপিং কৰি কিবা এটা খাই আমি ঘৰমুৱা হ'ব চাই থাকক শেষলৈকে ভিডিঅ'টো গুৱাহাটীত আহিলে মানে পাৰ্কিঙৰটো জানেই কিমান অসুবিধা হয় ইয়াতে বহুত আগতে আমি গাড়ীখন পাৰ্ক কৰিব লাগিব তাৰপিছত খোজকাঢ়িব লাগিব আজি আমি ভালেখিনি দূৰ থৈ দিয়া আৰু বাবু ভাইক আজি ভালদৰে দেখুৱাই নাই গুৱাহাটীৰ মাজ মজিয়াত গাইছে এইখিনি কম জেগা আছে নে চাওকচোন মানে 50 বিঘামান হ'ব চাগে দাদা পাৰ্কিং কেনেকৈ লয় বেছি নহয় দে আৰু এই ৱালবোৰ চাওকচোন কিমান ওখকৈ বনাইছে কয় দি আৰু পলাব নোৱাৰে আৰু দেখিছেনে কিমান ওখ ৱাল দিছে জেলবিলাকত এনেকুৱাই ৱাল থাকে
অসমীয়া গাজৰ নহয় ন দেলি গাজৰটোৰে মানে গাজাৰ এটা হালোৱা বনাই ন মিঠা হ'ব চাগে ন কেজি কেনেকৈ এইটো 60 আহি পালোঁ দিয়ক ফেঞ্চি বজাৰতো জানেই এনি টাইম ভিৰ এইটো দাম কিমান বুলি ক'লে 400 অনলি ফাইনেলি আমাৰ ফেঞ্চি বজাৰৰ কাম হৈ গ'ল আৰু এতিয়া আমি ৰেষ্টুৰেণ্ট এখনত যাম আৰু ভাতকেইটা খাই ঘৰত গুচি যাম আৰু এই পাৰ্কিং এৰিয়াটো চাওকচোন কিমান ডাঙৰ চৰকাৰী মাটি এইখিনি ইয়াতে বোটানিকেল গাৰ্ডেন হ'ব বোলে পিছত এতিয়া মানে পাৰ্কিঙৰ কাৰণে খুলি দিছে দিয়ক 150ৰে এতিয়া আৰু ঘৰমুৱা হ'ম আমি মিঠা হ'বতো ফাইনেলি মই ঘৰ আহি পালোঁ গাইছ গা চা ধুই ল'লোঁ এতিয়াহে মনটো ভাল লাগিছে ইমান জাম নহয় গুৱাহাটীত এটা যন্ত্ৰণাদায়ক কাম এতিয়া আৰু যাব টানেই লাগে কিন্তু তথাপি আৰু যাবলগীয়া হৈ যায় দিয়কচোন গুৱাহাটীতে আমাৰ কামবোৰ থাকে বেছিভাগ শ্বপিং কৰিব লাগিলে আমি গুৱাহাটীত যাব লাগে আমাৰ ইয়াতে একো নাপায়েই কি কৰিম আৰু বাবু ভাইৰ গাড়ীত এটা মই বস্তু পাহৰা গ'ল এতিয়া আকৌ আনিব যাব লাগিব পইচাই যোৱা নাই কিন্তু চাৰ্জাৰ কেবলডাল নহ'লেতো আৰু চলিব নোৱাৰি গতিকে তাৰ গাড়ীত গুচি গ'ল এইটো সি মিছামিছি কামতো সি মিছামিছি মোৰ তাৰ পৰা লৈ গ'ল আকৌ কামতো নাহিল তাৰ গাড়ীতে আকৌ সি লৈ গুচি গ'ল মানে কি যে হ'ব আৰু গাইছ মই আহি নৰ্থ গুৱাহাটীয়ে পালোঁ বাবু ভাইৰ ঘৰত আহিলোঁ কেবলডাল নিম বুলি সি আকৌ মোক নৰ্থ গুৱাহাটী লৈ আহিলে এইটো কিবা মেডিচিন লৈ আছে ফাইনেলি মোৰ কাম হৈ গ'ল ডাটা কেবলডাল লৈ ল'লোঁ এতিয়া আৰু ঘৰত যাব নে কি বাবু ভাই কিবা ক'বা নেকি নাই ঠাণ্ডা লাগছে একচুৱেলি জেকেটটো পিন্ধি ল'লোঁ মই যাব লাগে ঠিক আছে তো গাইছ আজিৰ কাৰণে এইখিনিয়ে ঘৰ আহি পালোঁ আৰু এতিয়া ব্লগটো শেষ কৰোঁ মালিকে যদি বচাই ৰাখে কালিও এটা ব্লগ পাব তো চেনেলটোত যদি নতুন ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু আজিৰ ভিডিঅ'টোত এটা লাইক দি দিয়ক ধন্যবাদ লগ পাম নেক্সট ব্লগত